বিষয়া অমৰেন্দ্ৰ শৰ্মাৰ কাৰ্যালয়ত টেবুলৰ ড্ৰয়াৰৰ পৰা উদ্ধাৰ 5,56,100 টকা। অভিযুক্ত বিষয়াগৰাকীক বিচাৰি গুৱাহাটী বাসভৱনত উপস্থিত আৰক্ষীৰ দল। আৰক্ষীৰ চকুত ধূলি দি বাসভৱনৰ পৰা পলায়ন অভিযুক্ত শৰ্মা। হঠাৎ অহা বতাহ শিল বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত বৃহত্তৰ বোকাজান এলেকাৰ হাঞ্জালাংছ বালিপথাৰ দেওপানী চকীহলা আদি অঞ্চল। এতিয়ালৈকে জানিব পৰা হোৱা নাই ক্ষয় ক্ষতিৰ পৰিমাণ। ব্যাহত হৈ আছে বিদ্যুৎ সৰবৰাহ। বোকাজানত বিজেপিৰ বিশাল নিৰ্বাচনী প্ৰচাৰ। সেনাধ্যক্ষৰ ৰূপত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং। বিজেপি প্ৰাৰ্থী হৰেণ সিং বেৰ বিজয় ধ্বনিৰে উমাল বোকাজানৰ বঁটা। 362 গৰাকী লোক নিজ দল ত্যাগ কৰি বিজেপিত যোগদান। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো। ষ্টুডিঅ'ত মই সঞ্চিতা তেৰণপি। আগবাঢ়িছো প্ৰথম খবৰলৈ। কাৰ্বি আংলং জিলা কোষাগাৰৰ বিষয়া অমৰেন্দ্ৰ শৰ্মাৰ বিপক্ষে জিলা আৰক্ষীৰ তদন্ত নতুন মোৰ। বিষয়াগৰাকীৰ কাৰ্যালয়ত টেবুলৰ ড্ৰয়াৰৰ পৰা বুধবাৰে আৰক্ষীৰ অনুসন্ধানত উদ্ধাৰ মুঠ 5,56,100 টকা। অভিযুক্ত বিষয়াগৰাকীৰ বাসভৱনত উপস্থিত আৰক্ষীৰ দল। আৰক্ষীৰ চকুত ধূলি দি বাসভৱনৰ পৰা পলায়ন অভিযুক্ত বিষয়া শৰ্মা। ভয়ত ত্ৰস্তমান অভিযোগৰ আওতিত থকা আন 7 গৰাকী কৰ্মচাৰীও। কাৰ্বি আংলং জিলা কোষাগাৰৰ বিষয়া অমৰেন্দ্ৰ শৰ্মাৰ বিপক্ষে জিলা আৰক্ষীৰ তদন্তত নতুন মোৰ। অমৰেন্দ্ৰ শৰ্মাৰ কাৰ্যালয়ত টেবুলৰ ড্ৰয়াৰৰ পৰা বুধবাৰে আৰক্ষীৰ সন্ধানত উদ্ধাৰ 5,56,100 টকা। অভিযুক্ত বিষয়াগৰাকীৰ বাসভৱনত উপস্থিত আৰক্ষীৰ দল। আৰক্ষীৰ চকুত ধূলি দি বাসভৱনৰ পৰা পলায়ন অভিযুক্ত বিষয়া শৰ্মা। ঠিকাদাৰসকলৰ অভিযোগৰ ভিত্তিত স্বয়ং কাৰ্বি আংলং জিলা উপায়ুক্তই দিয়া এজাহাৰৰ মৰ্মে জিলা কোষাগাৰৰ চিল হোৱাৰ পিছতেই আৰক্ষীৰ অনুসন্ধানত ওলাইছে নতুন মোৰ। দুৰ্নীতিপৰায়ণ বিষয়াগৰাকীৰ কাৰ্যালয়ত টেবুলৰ ড্ৰয়াৰৰ পৰা আৰক্ষীৰ তদন্তত ওলাইছে মুঠ 5,56,100 টকা। ইমান বৃহৎ পৰিমাণৰ টকা হঠাতেই বিষয়াগৰাকীৰ টেবুলৰ ড্ৰয়াৰৰ পৰা বৃহৎ পৰিমাণৰ টকা আহিল ক'ৰ পৰা? উল্লেখ্য, ঠিকাদাৰসকলৰ অভিযোগৰ ভিত্তিত স্বয়ং জিলা উপায়ুক্তই ডিফু থানাত দিয়ে এজাহাৰ। আৰু এজাহাৰৰ মৰ্মে আৰক্ষীয়ে যোৱাকালি কোষাগাৰ চিল কৰাৰ পিছতে আৰু আজি ইফালে কাৰ্যালয় টেবুলৰ পৰা বৃহৎ পৰিমাণৰ টকা উদ্ধাৰ। আনহাতে গুৱাহাটী বাসভৱনৰ পৰা পলায়ন কৰে দুৰ্নীতিপৰায়ণ বিষয়াগৰাকী। আপোনাৰ নামটো? আপুনি ট্ৰেজাৰী অফিচত কাম কৰে? এই টেবুলখন কাৰ টেবুল? এইটো আমাৰ ডিপু ট্ৰেজাৰী অফিচাৰ টেবুল। ট্ৰেজাৰী অফিচাৰ টেবুল। কি নাম তেখেতৰ? অমৰেন্দ্ৰ শৰ্মা। অমৰেন্দ্ৰ শৰ্মা। এইটো তেখেতৰ কেবিনেট, তেখেতৰ টেবুল। আমাৰ উপায়ুক্ত মহোদয়ে আমাৰ পুলিচ প্ৰশাসন লগত কথা পাতি আৰু আমাৰ ডাইৰেক্টৰ অফ একাউণ্টছৰ পৰাও আহিছিলে, তেখেতসকলেও মানে ছানবিন কৰিবৰ কাৰণে পঠাইছে। আৰু আমাৰ উপায়ুক্তই হুকুম দিলে যে এইটো চিলটো খুলি কিনি যোনটো ইনভেষ্টিগেশ্যন আছিলে সেইখনটো যাতে কৰিব লাগে। গতিকে সেই মৰ্মে আমি আহি পুলিচ প্ৰশাসন আমাৰ অফিচাৰসকলে লগতে আমাৰ ডাইৰেক্টৰ একাউণ্টছৰ পৰা যোনবোৰ বিষয়াসকলে এখেতৰ উপস্থিতিত আমাৰ চিলটো খোলা হ'ল, তালাটো। আৰু আমাৰ অফিচাৰবিলাকে নিজৰ নিজৰ যোনটো দায়িত্ব দিয়া আছিলে সেইটো চাইছিলে। সেই চোৱা সময়ত আমাৰ পুলিচ ফালৰ পৰা যোনটো চাই আছিলে আমাৰ ট্ৰেজাৰী অফিচাৰ ৰুমত চেক কৰিলে, সেই সময়ত তাত এটা তলা মাৰা ড্ৰয়াৰ আছিলে। সেই ড্ৰয়াৰৰ পৰা তেতিয়া কি কয় কেছ এটা পলিথিনত পোৱা গ'ল, লগতে এটা বেগো পাইছে য'ত নেকি টকা আছিলে। গতিকে মুঠ টকা 5,56,100 সেইখন কেছটো এতিয়া কাউণ্টত আছে, চিজ কৰা আছে। সেইটো আৰু মানে
আৰু এতিয়া কম্পিউটাৰবিলাক আপোনালোকৰ চেক কৰি আছে যিখিনি ডাইৰেক্টৰ অফিচৰ পৰা কম্পিউটাৰ চেক কৰাবলৈ নহয় আমাৰ এতিয়া বৰ্তমানটো কম্পিউটাৰ অলপ কিবা চাৰ্ভাৰ অলপ প্ৰব্লেম আছে কিন্তু সেইখনটো যিহেতু ছিষ্টেমত আছে সেইখনটো আমাৰ ডাইৰেক্টৰ একাউণ্টছ পৰা চেক কৰা একো সুবিধা নাই যোনটো বিষয়া শৰ্মাৰ এই সকলোবোৰ কৰ্মকাণ্ডই ঠিকাদাৰ অভিযোগৰ সত্যতাৰ দিশে যেন গতি কৰি নিছে আনহাতে ঠিকাদাৰ কৰ্মচাৰী তথা পেঞ্চনাৰ সকলৰ পৰা উৎকোচ লোৱাৰ অভিযোগ তদন্তৰ আওতিত থকা আন 7গৰাকী কৰ্মচাৰীসকল ইতিমধ্যে ভয়ত হাবুডুবু খাই আগতীয়া জামিনৰ বাবে প্ৰয়াস কৰি থকা বুলিও এক বিশ্বস্ত সূত্ৰে জানিব পৰা গৈছে হঠাৎ আহিল শিলদল ভাঙি বতাহ বৰষুণ প্ৰবলভাৱে হোৱা এই বতাহ বৰষুণে বৃহত্তৰ বোকাজান আৰু বৰজান এলেকাৰ হাঞ্জলাংছ বালিপথাৰ দেওপানী নীলিপ চকিহলা আদি অঞ্চল প্ৰবল ক্ষতিগ্ৰস্ত কৰে ক্ষয়ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই যদিও বহু বাসগৃহ তথা বাৰীৰ ফসল যোৱাকালি সন্ধিয়া প্ৰায় 7 বজাত হোৱা প্ৰবল বতাহ বৰষুণত তছনছ হয় বহু পৰিয়ালৰ বাসগৃহ হঠাৎ অহা এই বতাহ বৰষুণে প্ৰবলভাৱে ক্ষতিগ্ৰস্ত কৰে প্ৰায় 17টা পৰিয়ালৰ বাসগৃহ বৰষুণৰ লগতে সমান্তৰালকৈ অহা প্ৰবল বতাহে মহতিয়াই নষ্ট কৰি থৈ যায় বাৰীত থকা অনেক শাক-পাচলি তথা ফসল ধুমুহা বৰষুণত পথৰ কাষে কাষে থকা প্ৰকাণ্ড গছৰ ডাল ভাঙি পৰাত বহু সময়লৈকে বোকাজান বিধানসভা এলেকাৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথেদি যান-বাহনৰ আহ-যাহ বন্ধ ৰাখিবলগীয়া হয় Kopusan sila so hem ke kahin oidak lo. Towe bajit trokapor mane nirita dukan dam lo mare tomon thepike bang amat angke men la hem sor bang ta kacong dadam pen nang lele chot lang bon duty pen hadi aman angke kasui nuwe aman angke hem ru hub lo ni tum dak tetebok tetai tum si wang si kang thorun lo ajat lo api ari tani tum si karbak don si dak killing hem si bp dun wet lo to dabadap tanon pudani tum kam cirap dun bom la Ruhu mana kopi lo ke phalang lo ke. Phalang no mane la he ma se rung kok ma bar pi phit lo amadang ke la tomon ke thewang ma hadi la so sang hen kan ta ve lo peri anta ave diat lo ta me la sini Lo patu be tomon ke the pena jok pena na hem henu pu ko ar klar dak belta nang le pachini ta. Ladak pidap ni li ata 5 baji pen Sorricho area an phuri lo kaddu kabe 17 houses abang ke damage lo mane hem jabrai rai lo kisiman hem hi side pon plin lo puson dolo kisiman hem ahe ave pin lo son dolo non dak mek athengno lo pro hem jangbu kru po hem alang li hem ta ave pin lo lason thaksi dak berenti so hem ta ave lo sona thaksi lachan teron hem ta ave pin lo lason si sona condition lo Ada la sobu tha ko mane ke the ding tum na humri lo na. Non mat wang welang la si nili pidap adon tin kedam pena 5 kilong ke 17 houses bangke ke damage le ধুমুহা বৰষুণৰ ফলত যোৱা নিশাৰ পৰা বিদ্যুৎ যোগান ব্যাহত হৈ আছে এই সমগ্ৰ অঞ্চলখনত আনহাতে যোৱাকালি হোৱা ভীষণ ধুমুহা বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত সৰুপথাৰ পৰিষদ সমষ্টিৰ অন্তৰ্গত 1 নম্বৰ পাকলাংছ 2 নম্বৰ পাকলাংছ সেন্স বেগাঁও লবন ক্ৰগাঁও আদি অঞ্চলত আজি পুৱা পৰিষদৰ কাৰ্যবাহী সদস্য তথা সমষ্টিটোৰ জনপ্ৰতিনিধি জগত সিং ইংটিয়ে পৰিদৰ্শন কৰি ভুক্তভোগী পৰিয়ালৰ ক্ষয়ক্ষতিৰ বুজ লোৱাৰ লগতে আৰ্থিকভাৱে যৎকিঞ্চিত সাহায্য প্ৰদান কৰে বোকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাৰ্ড নিউজ কাৰ্বি আংলং জিলা আৰু ডিমা হাছাওত ভিন্ন ৰাজনৈতিক দল সংগঠনে আগন্তুক লোকসভা নিৰ্বাচনী প্ৰচাৰ তুলিছে তুংগত বিজেপি আৰু কংগ্ৰেছৰ শাসক বিৰোধী ৰাজনৈতিক দলৰ প্ৰচাৰ সভাৰ সমান্তৰালকৈ এএছডিসি এনপিপি আৰু এপিএইচএলচিৰ প্ৰাৰ্থী তথা সমৰ্থকে গাঁৱে ভূঞে নিৰ্বাচনী প্ৰচাৰ সভাত তুংগত তুলিছে যদিও শাসকীয় দল শাসনত থকাৰ সুবাদতে সকলোতকৈ আগে আৰু বহু জাকজমকতাৰে চলাইছে নিৰ্বাচনী প্ৰচাৰ সভা বুকাজান সিসিআই খেলপথাৰৰ 3 এপ্ৰিলত বিজেপিয়ে চলাই প্ৰাৰ্থী হৰেন সিং বেৰহৈ বিশাল নিৰ্বাচনী প্ৰচাৰ সমগ্ৰ দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলং আৰু ডিমা হাছাওতো নিৰ্বাচনী বতাহে উখলমাখল কৰি তুলিছে কি কংগ্ৰেছ কি বিজেপি কি এএছডিসি তথা নতুনকৈ কাৰ্বি ভূমিত জন্ম লাভ কৰা এনপিপি আৰু এপিএইচএলচিৰ দল সকলোৱে নিজ দলীয় সমৰ্থকক লৈ গাঁৱে চহৰে নগৰে ভোট প্ৰাৰ্থনা সভা তথা প্ৰচাৰ কাৰ্য তুলিছে তুংগত
সকলোকে লাগে নিজ নিজ দলৰ পৰা প্ৰক্ষেপিত প্ৰাৰ্থী বিজয় এই সকলোৰে মাজত সাহকীয় দল বিজেপি সকলো দলতকৈ এখোপ চৰা কেন্দ্ৰত 5 বছৰীয়া কাৰ্যকাল শেষ কৰাৰ পিছত পুনৰ বিজেপিয়ে শাসনত ভাৰ লোৱাৰ প্ৰয়াসত দিনে নিশাই প্ৰচাৰ কাৰ্যত লাগিছে নেতা তথা সমৰ্থক কৰ্মীসকল ডিফু লোকসভা আসনৰ বাবে বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী হৰেন সিং বেগ বিজয় কৰি তোলাৰ বাবে সেনাধ্যক্ষ ৰূপত নিৰ্বাচনী প্ৰচাৰ কাৰ্যত স্বয়ং নামি পৰিছে কাৰ্বি স্বায়ত্ত পৰিষদৰ সদস্য তুলিৰাম ৰংহাঙৰ লগতে টিম কাৰ্বি আংলং অভাৱ অভিযোগবিলাকৰ আঁচনিবিলাক কি গ্ৰহণ কৰিব একো চিন্তা নকৰে গতিকে সন্মানীয় ৰাইজসকল আপোনালোকে বেলেগ চিন্তা কৰিব নালাগে আগন্তুক 18 তাৰিখে আপোনালোকৰ মূল্যৱান ভোটটো মই বাৰে বাৰে অনুৰোধ কৰিছোঁ সেই বোকাজান সমষ্টিত এলে সমষ্টিৰ পৰা আৰম্ভ কৰি কাৰ্বি আংলঙৰ 27টা সমষ্টিত লগতে ডিমাহাছাও যিবিলাক আমি আগৰ পৰা যিটো আন্দোলন কৰি আহিছে সংগ্ৰাম কৰি আহিছে ভাৰতৰ সংবিধান আকৌ এবাৰ মোদী চৰকাৰ হৰেন সিং বে জিন্দাবাদ ধ্বনিৰে আজি বোকাজানৰ CCI খেলপথাৰত বতাহ উমাল কৰি তোলে এই নিৰ্বাচনী প্ৰচাৰ সভাত টিম কাৰ্বি আংলঙৰ কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকন ডাক্তৰ নুমল মুমিন অসম চৰকাৰৰ প্ৰাক্তন সংসদীয় সচিব বিদ্যা সিং ইংলেণ্ড প্ৰমুখ্যে বিজেপিৰ বহু নেতা বিষয়াসকল উপস্থিত থাকে উল্লেখ্য আজিৰ এই নিৰ্বাচনী প্ৰচাৰ সভাতে 362 জন ব্যক্তিয়ে নিজ দল ত্যাগ কৰি বিজেপিত আনুষ্ঠানিক যোগদান কৰে বৰবাদ কৰা পৰিয়ালবিলাকৰ কাৰণে বহুতো আঁচনি গ্ৰহণ কৰিছে গতিকে সেইটো লৈ মানে ৰাইজে ওলাই আহিছে আৰু কাৰ্বি আংলং ডিমাহাছাও বহুতো পৰিৱৰ্তন ৰাইজে দেখিছে ৰাইজে দেখাৰ কাৰণে আজি আপোনালোকে চাইছে প্ৰত্যেক সভাত বেলেগ বেলেগ ৰাজনৈতিক দলৰ পৰা ত্যাগ কৰি আমাৰ দলৰ যোগদান কৰিছে আৰু সেইদিনা আপোনালোকে জানে যে তেখেতৰ যিটো নিৰ্বাচনত অধিক ৰাইজে এৰাই চলা প্ৰশ্ন নুঠে ইয়াত যে বিদ্ৰোহী নেতা বুলি যে এই লোকসভা নিৰ্বাচনৰ আগতে যে ৰাইজে গম পাইছে এইটো নহয় মই এতিয়া কাউন্সিল ইলেকশ্যনত মই টু টাৰ্মছ মই জিকি আহি MEC হৈ আছোঁ বৰ্তমান EM হৈ আছোঁ EM হৈ আছোঁ সেইটো ইলেকশ্যনত কিন্তু কংগ্ৰেছে এনেধৰণৰ অপপ্ৰচাৰ কৰা নাই এতিয়া যাওক চাওক যে এইবাৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ কোনো এটা ইছ্যু লৈ পেলাই যে ৰাইজৰ মাজত সোমাব তেনেধৰণৰ মানে তেওঁলোকৰ হাতত নাই যাৰ বাবে এতিয়া ইণ্ডিভিজুৱেলি মোক আক্ৰমণ কৰিছে আৰু এই কথাটো ৰাইজে জানে যে মই যে সংগ্ৰাম কৰিছিলোঁ এই সময়ত কাৰ্বি আংলং ৰাইজৰ কাৰণে মই সংগ্ৰাম কৰিছোঁ আৰু এই সংগ্ৰাম কৰাৰ ফলস্বৰূপে MOSো আজি স্বাক্ষৰ কৰিছোঁ গতিকে MOSত যিটো আছে কাৰ্বি আংলঙত বসবাস কৰা সকলো জাতিয়ে এইটো উপভোগ কৰিব পাৰে গতিকে এইটো যে আমাৰ এইবাৰ ইলেকশ্যনত যে এইটো কিবা অন্তৰায় হিচাপে থিয় দিব এইটো মই নাভাবোঁ প্ৰত্যাহ্বান তেখেতে দিব নোৱাৰে ৰাইজেতো কৈ আছে তেখেতে অৱসৰ মানেহে ল'ব লাগে এনে ক্ষেত্ৰত প্ৰত্যাহ্বানৰ প্ৰশ্ন নুঠে 35 বছৰ সাংসদ হ'ল 35টা স্কিমো ল'ব নোৱাৰে ব্যক্তি এজনক আৰু কেনেকৈ অৰুণ লেকথে ৰিপৰ্ট কাট নিউজ আদৰণি দিবলৈ অনুৰোধ কৰা হৈছে বৰজান পৰিষদ সমষ্টিৰ অন্তৰ্গত ডিলাই ভানুভক্ত ইংলিছ ME স্কুলত নৱনিৰ্মিত বছৰীয়া খেল ধেমালিৰ বুধবাৰে পৰে অন্তিম দিনৰ উপলক্ষে অনুষ্ঠিত বঁটা বিতৰণী সভাত খেলখনত বিজয় হোৱা ছাত্ৰ ছাত্ৰীসকলক পুৰস্কাৰ প্ৰদান কৰে বঁটা বিতৰণী সভাত মুখ্য অতিথি হিচাপে উপস্থিত হোৱা প্ৰাক্তন শিক্ষক জয় সিং টিমুঙে আন বছৰৰ দৰে এইবাৰো ডিলাই ভানুভক্ত ইংলিছ ME স্কুলত ছাত্ৰ ছাত্ৰীৰ বছৰীয়া খেল ধেমালি অনুষ্ঠিত হয় বছৰীয়া খেল ধেমালিৰ অন্ত পৰে 3 এপ্ৰিলত চৰকাৰৰ পৰা অৰ্থ সাহায্যৰ অবিহনে নিজা প্ৰধান শিক্ষকজনে নিজাববীয়া উদ্যোগত খেল ধেমালি অনুষ্ঠিত কৰি অন্তিম দিনটোত এক বঁটা বিতৰণী সভা অনুষ্ঠিত কৰে প্ৰধান শিক্ষক ৰঞ্জিত তেৰাঙৰ পৌৰহিত্যত অনুষ্ঠিত বঁটা বিতৰণী সভাত প্ৰাক্তন শিক্ষক তথা বিশিষ্ট সমাজকৰ্মী জয় সিং টিমুঙে মুখ্য অতিথি হিচাপে অংশ লয় লগতে সভাত উপস্থিত থাকে KSA ডিলাই শাখাৰ নবীন ৰংপি গাঁওবুঢ়া বৰসিং টিমুং আৰু কিশোৰ ছেত্ৰী প্ৰমুখ্যে স্কুলখনৰ শিক্ষকসকল উপস্থিত থাকে
উল্লেখ্য আজি এই বঁটা বিতৰণী সভাৰ সৈতে সংগতি ৰাখি স্কুলখনৰ শিক্ষকসকলৰ বাবে নিৰ্মাণ কৰা নৱনিৰ্মিত জিৰণি কোঠাৰ আনুষ্ঠানিক উদ্বোধন কৰা হয় প্ৰধান শিক্ষকজনে নিজাববীয়া উদ্যোগত নিৰ্মাণ কৰিছিল এই কোঠা ডিফো ৰিক্ৰিয়েশ্যন পাৰ্কত জাম্বেলি লিটাৰেৰী ফাউণ্ডেশ্যনৰ উদ্যোগত এক সৌহাৰ্দ্যমূলক সভা অনুষ্ঠিত হৈ যায় কাৰ্বি আংলং জিলাৰ ভিন্ন প্ৰান্তৰ পৰা এই সভালৈ কবি সাহিত্যিকসকলে আহি অংশ লয় যোৱা 20 আৰু 21 মাৰ্চত ডিফোত পয়েট্ৰি ফেষ্ট অৰ্থাৎ কবিতা মহোৎসৱৰ পিছত এইদৰে জাম্বেলি লিটাৰেৰী ফাউণ্ডেশ্যনৰ বিষয়ববীয়াকে ধৰি সদস্য কৰ্মীসকলক লৈ 2 এপ্ৰিলত এক সৌহাৰ্দ্যমূলক সভা অনুষ্ঠিত কৰাৰ লগতে আগন্তুক দিনত তেওঁলোকে কাৰ্বি ভাষা সাহিত্যত বিশ্ব দৰবাৰলৈ আগুৱাই নিয়াৰ ক্ষেত্ৰত ভিন্ন যুগাত্মক দিশ সামৰি ওপৰত আলোচনা বিলোচনা কৰে কাৰ্বি ভাষা সাহিত্যৰ বিকাশৰ প্ৰতি এক আলোড়ন আনিবলৈ সক্ষম হোৱা জাম্বেলি লিটাৰেৰী ফাউণ্ডেশ্যনে বিগত দিনৰ পৰা কাৰ্বি আংলং জিলাৰ ভিন্ন প্ৰান্তত চৰ্চিত কবিতা আবৃত্তি প্ৰতিযোগিতা কবিতা লিখা প্ৰতিযোগিতাৰ লগতে পৰম্পৰাগত নৃত্য গীত সমূহৰ অনুষ্ঠান কৰি আহি এক গতি দিবলৈ প্ৰয়াস কৰি আহিছে এনে সময়তে যোৱা বছৰৰ দৰে বিশ্ব কবিতা মহোৎসৱ দিৱসৰ সৈতে সংগতি ৰাখি জাম্বেলি লিটাৰেৰী ফাউণ্ডেশ্যনে ডিফুট কবিতা মহোৎসৱ অনুষ্ঠিত কৰা হয় আনুষ্ঠানিক নেতৃত্ব দিয়া জাম্বেলি লিটাৰেৰী ফাউণ্ডেশ্যনৰ অধ্যক্ষ উদীয়মান লেখক তথা কবি বেলসিং হানসে আৰু অন্তৰণৰ লগতে তেওঁলোকৰ সহযোগীসকলৰ আকুণ্ঠ প্ৰয়াসত ডিফুট কবিতা মহোৎসৱ হৈ যোৱাৰ পিছত মঙ্গলবাৰে এদৰে অনুষ্ঠিত কৰে এক সৌহাৰ্দ্যপূৰ্ণ অনুষ্ঠানত জাম্বেলি লিটাৰেৰী ফাউণ্ডেশ্যনৰ বিষয়ববীয়া তথা সদস্য কৰ্মীৰ লগতে জাম্বেলি লিটাৰেৰী ফাউণ্ডেশ্যনৰ উপদেষ্টা সূৰ্য ৰংফাৰ উকিল ডিএছ লেখথে মংকিৰি বে খ্ৰীষ্টিন টেৰন প্ৰমুখ্যে বিশিষ্ট কবি সাহিত্যিকসকলে এই সৌহাৰ্দ্যপূৰ্ণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে সাহিত্য বিকাশৰ বিভিন্ন দিশসমূহ আলোচনা বিলোচনা কৰা হয় সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ মই কেইবা বছৰত ভোট দান কৰি আহিছোঁ মই সদায় আচৰিত হওঁ যদি মোৰ ভোট মূল্যাংকন হয় যদি যন্ত্ৰই মই ক'ত ভোট দিওঁ বাণীবদ্ধ কৰে মই সদায় ভাবোঁ যদিহে কোনো ব্যৱস্থাত ভোট দানৰ প্ৰমাণ কৰিব পাৰে আৰু মোৰ পছন্দৰ প্ৰাৰ্থী আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ডিফু নিৰ্বাচনী জিলাৰ চুইপ চেলৰ বিশেষ পদক্ষেপ পোন প্ৰথমবাৰ ভোটদাতাই নিজৰ পছন্দৰ প্ৰাৰ্থী চিহ্ন আৰু দলক ভোটদান কৰাৰ প্ৰমাণ নিশ্চিত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰিব ভিভিপেট যন্ত্ৰ ভোটদাতাই কোন প্ৰাৰ্থীক ভোটদান কৰে তাৰ প্ৰমাণ নিজেই চাব পাৰিব আপুনি ইভিএম আৰু ভিভিপেট যন্ত্ৰৰ সহায়ত কেনেদৰে ভোটদান কৰিব পদক্ষেপ নং 1 ভোটগ্ৰহণ কেন্দ্ৰত প্ৰৱেশ কৰক আপুনি ভোটদান কক্ষত প্ৰৱেশ কৰাত প্ৰিজাইডিং বিষয়াই বেলট ইউনিট প্ৰস্তুত কৰি দিব বেলট ইউনিট প্ৰস্তুত কৰাত সেউজীয়া লাইট চাওক পদক্ষেপ নং 2 আপোনাৰ ভোটদান সাব্যস্ত কৰক বেলট ইউনিটৰ নীলা বুটামত টিপি আপোনাৰ পছন্দৰ প্ৰাৰ্থীৰ নাম আৰু চিহ্নৰ বিপৰীতে ভোটদান কৰক পদক্ষেপ নং 3 ৰঙা লাইট চাওক প্ৰাৰ্থীৰ নাম আৰু চিহ্নৰ বিপৰীতে ৰঙা লাইট জ্বলি উঠিব পদক্ষেপ নং 4 ছপা কাগজৰ টুকুৰা চাওক ভিভিপেটৰ স্বচ্ছ আইনা চাওক আপোনাৰ পছন্দৰ প্ৰাৰ্থীৰ ক্ৰমিক নং নাম আৰু চিহ্ন দেখুওৱা ছপা কাগজৰ টুকুৰা চাওক কাগজৰ টুকুৰাটো 7 ছেকেণ্ডৰ বাবে চাব পাৰিব টুকুৰাটো ভিভিপেটৰ বাকচত সোমাই যাব ভিভিপেট নিৰ্বাচনী জগতৰ এক বিপ্লৱ দেশৰ নাগৰিক হিচাপে আপুনি কাক ভোট দিয়ে জানিব পাৰিব ভিভিপেট যন্ত্ৰৰ সহায়ত মই বিশ্বাস স্বচ্ছতা আৰু নিৰপেক্ষতাৰ অভিজ্ঞতা পাইছোঁ ই ভোটদাতাৰ সন্তুষ্টিৰ এক পৰীক্ষণ ভিভিপেট যন্ত্ৰ নোচোৱাকৈ ভোটদান কক্ষ ত্যাগ নকৰিব ভোটাৰ তালিকাত আপোনাৰ নাম নাথাকিলে বা 2019 চনৰ 1 জানুৱাৰীত যদিহে আপোনাৰ বয়স 18 বছৰ হৈছে আপোনাৰ ভোটগ্ৰহণ কেন্দ্ৰৰ বিএলঅ'জনৰ জৰিয়তে আপোনাৰ তালিকাত নাম ভৰ্তি কৰক আৰু অহা লোকসভা নিৰ্বাচনত ভোটদান কৰি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰক
Ini siksa kelabon nila so cupen cerap leka cerap. Pipot lo nangina cusur ham tamle ingisu. Ini siksa kelabon nila so cupen cerap leka cerap cing sok tahun elo. Nang cucut bu. Cepaking dan lo mati. Tangkalam lo ti oi cepaking cita. Madhari, lo nalok Clara Beauty Parlor long discount pi bom ke. Kalang ma kona lo lake. Di foi ti arlo Iron Bridge adung rong supia long ke cengsi sopin so la pesor lo tu kapamada dim lo. Kalang ma. Kalang lo ke cengsi sopin so la pesor lo phat kapamada dim. Clara Beauty Unisex Parlor. Nang litum lada hair straightening 40% off along hair spa ake joy ben long ponikti. Facial 50% off, haircut 50% off, pedicure and manicure 50% off, hair color 25% off, hair curls 30% off, hair smoothing 40% off. Hey hui long ponikji. Clara Beauty Unisex Parlor near Central Bank ATM, Iron Bridge, Rongparpi, Rongbe Road. Clara Beauty Parlor. Lasinali tum pada repin bena humrig no. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালৈ লাংহিন নগৰ সমিতিয়ে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ মানৱ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি সুস্থ বাতাবৰণ গঢ় দিয়াৰ লক্ষ্য আগত ৰাখি নগৰ সমিতিৰ উদ্যোগত চলিছে পলিথিন বৰ্জিত অভিযান বজাৰ সমাৰত সামগ্ৰী ক্ৰেতা তথা বিক্ৰেতা সকলোৱে পলিথিন ব্যৱহাৰ নকৰাৰ বাবে কৰা নিৰ্দেশ দিছে নিৰ্দেশ পালন নকৰিলে ব্যৱসায়ীসকলে জৰিমনাসহ শাস্তি ভোগ কৰিব এই পদক্ষেপ গ্ৰহণৰ পৰিপ্ৰেক্ষিতত এহাতে বহুত ভাল হৈছে পলিথিন মুক্ত লাংহিনত অচিৰে সুস্থ বাতাবৰণ গঢ় লৈ উঠিব বুলি আশা কৰা হৈছে যদিও পূৰ্বৰে পৰা পলিথিন বেগত সামগ্ৰী কঢ়িয়াই নিয়াৰ অভ্যস্ত একাংশ ৰাইজে নগৰ সমিতিৰ এনে পদক্ষেপ গ্ৰহণৰ পৰিপ্ৰেক্ষিতত হাহাকাৰ হোৱা পৰিলক্ষিত হৈছে উল্লেখ্য লাংহিন নগৰ সমিতিয়ে কেৱল পলিথিন ব্যৱহাৰৰ ক্ষেত্ৰতেই বাধা আৰোপ কৰিছে তেনে নহয় ডিসপোজেল কাপ প্লেট আৰু প্লাষ্টিকৰ সামগ্ৰীও ব্যৱহাৰ নকৰাৰ নিৰ্দেশ জাৰি কৰিছে সমূহ লাংহিনবাসী ৰাইজক লাংহিন নগৰ সমিতিৰ এনে দৃষ্টান্তমূলক কাৰ্য কাৰ্বি আংলং জিলাৰ আন নগৰ সমিতিয়েও অনুসৰণ কৰি কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিলে অদূৰ ভৱিষ্যতে প্ৰদূষণমুক্ত কাৰ্বি আংলং এখন গঢ়ি দিয়াত নিশ্চয় উল্লেখযোগ্য অৰিহণা যোগাব লাংহিনৰ পৰা ৰুস্তম তকবি ৰিপৰ্ট কাট নিউজ লোক জাগৰণ মঞ্চৰ উদ্যোগত ৰাজ্যৰ সাধাৰণ জনগণৰ মাজত গণতান্ত্ৰিক অধিকাৰ নাগৰিকত্ব দায়িত্ব কৰ্তব্য সন্দৰ্ভত সচেতনতা অনাৰ বাবে বিশেষ কাৰ্যসূচী লোৱা হৈছে লোক জাগৰণ মঞ্চৰ উদ্যোগত ৰাজ্যৰ সাধাৰণ জনগণৰ মাজত গণতান্ত্ৰিক অধিকাৰ নাগৰিকত্ব দায়িত্ব কৰ্তব্য সন্দৰ্ভত সচেতনতা অনাৰ বাবে বিশেষ কাৰ্যসূচী লোৱা হয় কাৰ্বি আংলং জিলাৰ জনসাধাৰণৰ বাবেও এনে কাৰ্যসূচী ৰূপায়ণৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এখনি নাগৰিক প্ৰবন্ধক সভাৰ আহ্বান কৰিছে এই বিশেষ অনুষ্ঠানটি ডিফু লৰুলাংছত ৰাংচিনা চাৰ্পো সাংস্কৃতিক প্ৰেক্ষাগৃহত অহা 7 এপ্ৰিল দেওবাৰে দিনৰ 11 বজাৰ পৰা অনুষ্ঠিত হ'ব লোক জাগৰণ মঞ্চৰ পূব কাৰ্বি আংলঙৰ উদ্যোক্তা তথা আহ্বায়ক কুৰচাৰ ডিমৌ ডিফু বিধানসভা সমষ্টি ঠেংবেং ইংলে আৰু হাওৰাঘাট বিধানসভা সমষ্টি প্ৰমুখ কুন্দন ৰংচেহনে কাট নিউজক জানিবলৈ দিয়ে আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ